প্ৰেমৰ আধা লিখা দস্তাবেজ। কথা শংকৰজ্যোতি শৰ্মা, আবৃত্তি ডিম্পী শৰ্মা। ৰৈ আছো সেই বাটত, যি বাটত আহিম বুলি কৈ নাহিলা তুমি। নাজানো কি যাদু আছিল তোমাৰ মাতত। ভাল পাম বুলি ক'ব খুজিও মৌনতা হৰলা জীৱনৰ প্ৰতিটো খোজত। হয়তো মোৰ মৃত্যুৰ দিনাখনতেই বগা কাপোৰখন গুচাই আহিবা তুমি। চকুহালত চালে ঠিকনা পাই যাবা মোৰ তেজল চিয়াহীৰে লিখা বিষাদৰ কবিতাবোৰ। হয়তো লুটিয়াই চাবা সেইদিনা প্ৰেমত গঢ়া সংলাপবোৰ, হৃদয়ত ৰিক্ত হোৱা মৰমৰ ভাষাবোৰ। সেয়ে ভাবিব বাধ্য হৈছো মই, হত্যা কৰা হৈছিল চাগে মোক, কিয়নো আঘাত খনা হৈছিল মোৰ বিশ্বাসত। স্মৃতিৰ দলিচাত খুচি খুচি সানিছিল মোৰ বুকু। হৃদয়ে প্ৰতাৰণাৰ বিৰহ সহিব পৰা নাছিল সঁচাকৈয়ে। তাত হৈছিল মাথো মোৰ অবুজন মৰমৰ। জীয়াই জীয়াই যেন মৰমবোৰ জ্বলিছিল, হেৰাই গৈ আছে অলেখ সপোন আৰু শান্ত মন। জীৱনৰ অন্তিমখনৰ হাঁহিকণ আজিও পাহৰণিৰ কোলাত শুই আছে। বুকুৰ প্ৰতিটো কোহে কোহে সামৰণি হৈ আছে আজি নাটকীয় প্ৰেম। যথৰ হৈ ৰ'ল সৰ্বশৰীৰ মোৰ, সময়বোৰ নিষ্ঠুৰ হৈ জোনৰ বুকুত শুই পৰিছে প্ৰেমৰ আধা লিখা দস্তাবেজ হৈ। ধন্যবাদ।